ইয়ার পরেই আমরা সম্বর্ধনা জ্ঞাপন করব। ফাইনেলি ডিম্পু মঞ্চত উঠিছে আৰু ইয়াত চাওক বহি আছে গণ্যমান্য ব্যক্তিসকলৰ সৈতে ডিম্পু বহি আছে আৰু ইয়াত ডিম্পুৰ পোষ্টাৰ লগাইছে ইয়াত চাওক ইয়াত ডিম্পুৱে চাদৰ ওপৰত উঠি ভিডিঅ' কৰি আছে ডিম্পু চাদৰ ওপৰত নমস্কাৰ নমস্কাৰ কোৱাতকৈ মই ভিডিঅ' ষ্টাইলতে কৈছোঁ। হে দোস্ত তো যিসকলেতো মোক চিনি পায়ে যিসকলে নাপায় কৈ দিছোঁ মই ইউটিউবত ভিডিঅ' বনাওঁ। আমি ইউটিউব নহয় ফেচবুকো বনাওঁ অৱশ্যে চবতে বনাওঁ আৰু মোবাইলত আৰু বিভিন্ন ঠাই ফুৰি হওক বিভিন্ন কিবা কিবি দেখাই শিকিব লগা জানিব লগা কথা কৈ মই ভিডিঅ' বনাওঁ আৰু মানে দেখি খুব ভাল লাগিছে যে ইয়াৰ পৰা মোৰ ভিডিঅ' বহুতে চাই এনে কোনে কোনে চাই একবাৰ হাত দেখাওকচোন আৰু একদম সঁচা কথা ক'ব কোনে কোনে নাচাই মানে মোৰ ভিডিঅ' চিডিঅ' একবাৰ হাত দেখাওক এখেতে নাচায় তো যোনে যোনে নাচাই চাব ডিম্পুজ ব্লগ বুলি এটা ইউটিউবত চেনেল আছে আৰু এই কোচ ৰাজবংশী ফক কালচাৰেল একাডেমীৰ উদ্যোগত যি এইটো প্ৰথমবাৰৰ কাৰণে সোণাৰাই ফেষ্টিভেল পাতিছে তাত মোক নিমন্ত্ৰণী জনোৱাৰ কাৰণে বহুত মানে বহুতে বেছি ধন্যবাদ। আৰু মই আজিলৈকে গৌৰীপুৰ আহি পোৱা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে আহিছোঁ মানে এই সিহঁলৈকে আহিছোঁ বিলাসীপাৰালৈকে আহি থাকোঁ তাৰপাছত এইফালে অহা নাছিলোঁ। বহুত ইচ্ছা আছিল গৌৰীপুৰৰ নাম শুনি থাকোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত গৌৰীপৰীয়া গাভৰু কিমান শুনিলোঁ গদাধৰ নৈৰ কথা তো আজি এই নৈটোও দেখিছোঁ তেতিয়াৰ পৰা এটা ইচ্ছা আছিল যে গৌৰীপুৰত আহিম ভিডিঅ' বনাম আৰু আজি এই সপোনটো পূৰণ হ'ল। আৰু মই ক'বলৈ পাই ভাল লাগিছে যে এই কোচ ৰাজবংশী যে পাতিছে মানে আচলতে ময়ো কোচ ৰাজবংশীয়ে হয় আমাৰ দেউতাহঁতৰ আৰু মোৰ চাৰ্টিফিকেটো আছে OBC চাৰ্টিফিকেট লিখা আছে কোচ ৰাজবংশী আৰু বহুত ভাল লাগিছে। কিন্তু মই ভাষাটো বুজি নাপাওঁ অলপ মানে পাওঁ না ইয়াত নাই না 50% পাওঁ আৰু তেনেকৈ আৰু বহুত ধন্যবাদ আৰু আশা থাকিল যাতে এনেকৈ এই যিটো শ্ব' প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছে বছৰ যাতে হৈ থাকে আৰু মই যাতে এনেকৈ বছৰ আহি থাকিব পাৰোঁ আৰু আপোনালোকে মোক যিখিনি মৰম দিছে মোৰ ভিডিঅ' চাই সেই মৰমৰ যাতে মূল্য ৰাখি মই ভিডিঅ' আৰু বনাই যাব পাৰোঁ। থেংক ইউ। আচ্ছা মই ভিডিঅ' এটা কৰিলোঁ এইটো ভিডিঅ' মই ইউটিউবত লগাই দিম ক'ত মই মোবাইল দিয়ে ভিডিঅ' কৰোঁ আৰু কেমেৰা নাই আৰু অলপমান মনে মনে থাকক মই এনেকৈ বনাওঁ মানে মই কেনেকৈ বনাই দেখাই দিছোঁ দক তো হে দোস্ত মই আছোঁ বৰ্তমান গৌৰীপুৰত আৰু মোৰ আগত আছে হাজাৰ লাখ মানুহ চাওক। প্ৰথমতেতো ভোগালী বিহুৰ সকলোকে বহুত শুভেচ্ছা হিয়া ভৰা শুভেচ্ছা দিছোঁ আৰু ইয়াত কোচ ৰাজবংশী ফক কালচাৰেল একাডেমীৰ উদ্যোগত পাতিছে ভোগালী মেলা বা যি কয় আৰু সোণাৰাই উৎসৱ আৰু ইয়াত তো এনেকুৱা ষ্টাইলতে মই ভিডিঅ' বনাওঁ তো পুনৰ একবাৰ